জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছতো যে এনি ফেষ্টিভেল যে চলি থাকিলে সেইটো কিন্তু আমাৰ অসমীয়াৰ গালত এটা প্ৰচণ্ড স্বৰ আৰু সেই স্বৰটো খাই মই মনে মনে নাথাকোঁ কিন্তু কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছত জুবিন গাৰ্গক মুখ্য আকৰ্ষণ বুলি দেখুৱাই বা কৈ এটা ফেষ্টিভেল চলাবলৈ যোৱা মানুহজনে যদি জুবিনৰ মৃত্যুক সন্মান জনায় তেওঁ যদি সেই আন্দোলন সেই ফাংচন যদি বন্ধ কৰি দিলে হয় নহয় কি হ'ল হয় 1-1.5 কোটি 2 কোটি টকা খৰচ হ'ল হয়তো নষ্ট হ'ল হয়তো হওক জুবিনৰ যিমান অনুৰাগী আছে সকলোৱে 1 টকাকৈ দিলেও তেওঁ 1 কোটি টকাতকৈ বেছি পইচা পাব কিন্তু অন্তত বিশ্বৰ দৰবাৰলৈ এটা মেছেজ গ'ল হয় যে অসমৰ মানুহ এনেকুৱা যে জুবিন গাৰ্গৰ কাৰণে তেওঁ টকাৰ মুখলৈ চোৱা নাই অন্তত গ'ল হয় যে আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট জুবিন গাৰ্গ যে আমি খাতি নকৰোঁ আমাৰ কিমান টকা লছ হয় যিয়ে নাহক কিয় ডেলিগেটছ বাহিৰৰ পৰা চব উভতি যাব লাগিব কাৰণ মোৰ ঘৰত লছ হৈছে মোৰ যদি মা বা দেউতা ঢুকায় তো ৰজা মহাৰাজা যদি মোৰ ঘৰলৈ ফুৰিবলৈ আহে মই মাংস বনাম নেকি মই যি খাম তাকে খুৱামতো সেই মনোভাৱটো যে নাথাকিল সেইটো মই তীব্ৰ গৰিহণা দিছোঁ আৰু নিৰপেক্ষ বিচাৰ হওক মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই মোৰ আহ্বান জনাইছোঁ যে তেওঁলোকে আমাৰ সহায় লাগে আমাৰ সহায়ো লওক কিন্তু নিৰপেক্ষ প্ৰক্ৰিয়া হ'ব লাগিব তদন্ত হ'ব লাগিব তাত যদি তেওঁলোকে যদি নিজৰ ইনফ্লুৱেঞ্চ দেখাই যদি হাৰি যাব পাৰে অসমৰ ৰাইজে কিন্তু সহ্য নকৰিব জুবিন এতিয়া ব্যক্তি নহয়তো নাইকিয়া হৈ যাবলৈ জুবিন এটা সত্তা আমাৰ যাৰ যাৰ মনতে এটা প্ৰশ্ন উঠিব যেতিয়াই প্ৰশ্ন সুধিব মুক্ত কণ্ঠৰে সিয়েই অলপ সময়